क'क्राझारनि तितागुरि जारागावआव कसुगाव हाग्रा बिफान आरो एसएसबिआ जयै सेबनानै बनरौ एबा खेवथायनि बिगुरजों लोगोसे सानै सुबुंखौ हमनो हादों। कसुगाव हाग्रा खोन्दोनि सेन्ट्रेल रेन्जनि मावख'गिरि प्रान्जल तालुकदारनि दैदेननायाव हाग्रा बिफान आरो सरलपारायाव थानाय एसएसबिनि जयै सेबनाय समावनो क'क्राझारनि तितागुरि जारागावआव मोननो हायै खेवथायनि बिगुरखौ हमजानाय सानै सुबुङा जाबाय बेलासिपारानि बापन सूत्रधर आरो শিয়ালমারিনি বেলা বসুমতারি। মানুহ দুজন ধৰিছোঁ। আমি ধৰিছোঁ ইয়াৰ পৰা আপোনাৰ কোকৰাঝাৰৰ তিতাগুৰিৰ জানাগাঁও অঞ্চলৰ পৰা আমি দুজন ধৰিছোঁ। আৰু এইটো আমাৰ ইনফৰ্মেশ্যন আছে এছএছবি নাহৰণি এছএছবি আৰু কচুগাঁও ফৰেষ্ট চেণ্টাৰ কচুগাঁও ডিভিজনৰ আমি কচুগাঁও চেণ্ট্ৰেল ৰেঞ্জৰ জইণ্টলি এটা আমাৰ অপাৰেশ্যন এটা আছিলে। তাত আমি শচীন বৰগাড়ীৰ মানুহ এজনৰ ঘৰৰ পৰা আমি সেই পাইছোঁ পেংগুলিন স্কেল আৰু দুজন মানুহ তাৰ পৰা পোৱা গৈছে। নাম কি আছিল মানুহ দুজনৰ নাম হ'ল আপোনাৰ এজনৰ নাম বাপন সূত্ৰধৰ আৰু এজন হ'ল আপোনাৰ বেলা বসুমতাৰী। আজিৰ দিনত কি আহ্বান জানো চোৰাং চিকাৰীবিলাক বাহিৰত তেওঁলোকে ওলাই আহক। তেওঁলোকৰ যদি হাতত বন্দুক আছে কিবা আছে অস্ত্ৰ আছে তেওঁলোকে হাতীবিলাক আমাক সঞ্জাই দিয়ক, চাৰেণ্ডাৰ কৰক তেওঁলোকক। আমি সেইটো আহ্বান জনাইছোঁ এতিয়া, কাৰণ ফৰেষ্ট ডিপাৰ্টমেণ্ট বহুত ষ্ট্ৰিক্ট হৈ গৈছে। আমি এতিয়া মানে ধৰা পৰিলে তেওঁলোকক জুডিচিয়েল কাষ্টডিত যাব লাগিব, কোৰ্টত জেলত যাব লাগিব। সেইটো কাৰণে তেওঁলোকে বাহিৰত ওলাই আহক, চাৰেণ্ডাৰ কৰক। যেনে আমাৰ ৰায়মনতো আপোনাৰ 54, 53 কিবা এনেকুৱা কিছুমান চাৰেণ্ডাৰ কৰিছিল। এতিয়া তেওঁলোকৰ অন্তত আমি যিমানখিনি পৰা আমাৰ তেওঁলোকক সহায় কৰাৰ কাৰণে আমাৰ CG ছাৰ আছে, ৰঞ্জিত বসুমতাৰী ছাৰ, EM ছাৰ, তেখেতে বহুতখিনি তেওঁলোকক সহায় কৰিছে। गसाइगावनिफ्राय सनाराम मुसाहारिनि रिपर्ट, समनि रादाब।